হৈছে দেখোনে এটা ভ্লগছে বনাওঁ ৰ হাই ফ্ৰেণ্ডছ আপোনালোকে গম পাইছে ময়ো গোটৰ সদস্য মামাই মোকো 10,000ৰ চেকখন দিছে এতিয়া মই তোক জমা দি আহিছোঁ চেকখন আৰু আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন বেংকৰ সেই চেকৰ টকা 10,000 টকা পালেনে নাই এতিয়া ব্লগটো আপলোড কৰি দিওঁ ৰ ব্লগ বনালি বিজয়া বহ বনালো ৰ ব্লগ বনালোৱে পিছে চেকৰ পইচা পাই কি কৰিবি কি কৰিম 10,000 টকাত কাপোৰ কিনিম মোবাইল ল'ম এটা কেমেৰাও ল'ম বহুত বস্তু পাম চৰকাৰে দিব এটা আঁচনি কৰি দিছি মহিলাগিলাখানো গোটৰ মহিলা কৈছি হেৰি কৰিবা আমাক কি কৰিবা দিছি কাপোৰ উবা দিছি গৰু পুহিবা দিছি আৰু ছাগল পুহিবাই দিছি এইগিলাখান কৰিব লাগিব বাদ দি সেইটো মই নিজৰ কথা চৰকাৰৰ কথা বাদ দিয়া মই এতিয়া কি কৰোঁ তাইৰ কথাও নুশুনলোঁ পইচা কেইটাও খৰচ কৰি ফেলিলোঁ এতিয়াতো উপায় নাই অহাৰ ঘৰত একো নাই বিহুটো আহিছে কি কৰোঁ ইছ আৰু আপোনালোককো কৈছোঁ 10,000 টকাটো যোনে যোনে পাইছে সকলো যোনে যোনে পাইছে তেওঁলোকেও সঠিক কামত খৰচ কৰক এনে অযথা খৰচ নকৰিব ভাল কামত লগাওক হাই ফ্ৰেণ্ডছ ভিডিঅ'টো চাই কেনে পালে লাইক কমেণ্ট কৰিব আৰু ভাল পালে আকৌ দ্বিতীয় পাৰ্টলৈ আগুৱাই যাম